ভাত কেনেকৈ বনাওঁ আপোনালোকক তাকে দেখাই দিওঁ। মই খালি ভালকৈ ভাত বনাব নাজানো। আজি আপোনালোকক দেখাম আজি চাউল লৈছোঁ দোকান। ভাবিলোঁ ভাতকেইটা উতলা আগতে শাকটো কাটি থওঁ। এতিয়া কচু এটা কাটিব লৈছোঁ। মানুহ 3টা, কচু এটা কাটিলে হৈ যায়গৈ আৰু ধুনীয়াকৈ। ছোৱালী 2জনী আছে আৰু এইজনী হৈছে সৰুজনী। নমস্কাৰ কৰি দিয়া আকৌ, নমস্কাৰ কৰি দিয়া আকৌ। এতিয়া কচু কাটি এদাই হ'ল, বিলাহী কাটিব লৈছোঁ। বিলাহীয়ে শুকান মাছ খাইছে নাই বাৰু আপোনালোকে? শুকান মাছে বিলাহীয়ে ভাজিব লাগিব। ঔটেঙা কচু দাইল বনাম। সজাব নাজানো খালি দেই, কেনেকুৱা লাগিছে ক'ব খালি। আমাৰ ঘৰত আকৌ কাঁহৰ কাঁহীত ভাত নাখায়, ষ্টিলতহে ভাত খায়। এইপিনে আমাৰ এই ছোৱালী 2জনী। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বহু বেছি মৰম দিব।